আপোনালোকে চাই আছে 7 নিউজ অসম। তীৰ্থস্থানলৈ পৰিণত হৈছে টোপাতলি। প্ৰাকৃতিক পৰিৱেশৰ মাজত নিৰ্মাণ হৈ আছে এই মন্দিৰ দুটা। তিনি বিশেষ ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এই মন্দিৰ দুটিয়ে। চাওঁ আহক আমাৰ সহযোগী সমুদ্ৰমণি নেওগে সংগ্ৰহ কৰা এটি বিশেষ প্ৰতিবেদন। মই সমুদ্ৰমণি নেওগ, আপোনালোকে চাই আছে 7 নিউজ আছাম। মই বৰ্তমান উপস্থিত আছোঁ টোপাতলি যোৰাবাটৰ শিৱ মন্দিৰ প্ৰাংগণত। অতি কম সময়ৰ ভিতৰত এই শিৱ মন্দিৰটো গঢ়ি উঠিব আৰু তিনিজন বিশেষ ব্যক্তিৰ অৰিহণাত এই শিৱ মন্দিৰটো গঢ়ি উঠিছে। প্ৰকৃতিৰ মাজত এই শিৱ মন্দিৰটো স্থাপন কৰা হৈছে। মোৰ সতীৰ্থই সেউজীয়া দৃশ্য দেখুৱাই যে শিৱ মন্দিৰটো গঢ়ি উঠিছে। আপোনালোকে চাব পাৰে এক প্ৰকৃতিৰ মাজত এক সুন্দৰ পৰিৱেশত এই শিৱ মন্দিৰটো গঢ়ি উঠিছে আৰু মোৰ সতীৰ্থই সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছে। এই বিশেষ ঠাইখন বিশেষভাৱে পৰ্যটকস্থলী হিচাপে জনা যায় আৰু অসমৰ বিভিন্ন লোকে জানুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই ঠাইটোৰে ফুৰিবলৈ আহে আৰু সেই বিশেষ ঠাইতে তিনিজন বিশেষ ব্যক্তিৰ প্ৰচেষ্টাত শিৱ মন্দিৰটোৰ লগতে এক অন্য এটি মন্দিৰ বা এই শিৱ মন্দিৰটোৰ লগতে অন্য এটি মন্দিৰ স্থাপন কৰা হৈছে, ভাগৱতী মন্দিৰ। আৰু ভগৱতী মন্দিৰটোৰ কামো অতি সুন্দৰভাৱে গঢ়ি তোলা হৈছে। মোৰ সতীৰ্থ আপোনালোকে সেউজীয়া দৃশ্য দেখুৱাই আছে কিমান সুন্দৰকৈ তেওঁলোকে একক প্ৰচেষ্টাত অতি কম সময়ৰ ভিতৰতে এই মন্দিৰটোৰে প্ৰাণ পাই উঠিব আৰু এই মন্দিৰটোৰ কাৰণে সকলো শ্ৰমিকে দিনে ৰাতিয়ে কৰ্ম কৰিছে আৰু অতি কম সময়ৰ ভিতৰতে এই মন্দিৰটোৱে টোপাতলি অঞ্চলত এক বিশেষ স্থান দখল কৰিব। এই দুটা মন্দিৰ যিকেইজন ব্যক্তিৰ প্ৰচেষ্টাত গঢ়ি উঠিছে, মই তেখেতৰ লগত অতি কম সময়ৰ ভিতৰতে আপোনালোকক চিনাকি কৰি দিম আৰু বৰ্তমান মই আপোনালোকক এই মন্দিৰটো কেনেধৰণে কাম কাৰ্য চলি আছে মোৰ সতীৰ্থই আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছে। মোৰ সতীৰ্থক মই সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে দেখা পাই আছে এই মন্দিৰটোৱে অতি কম সময়ৰ ভিতৰতে প্ৰাণ পাই উঠিব, অতি কম সময়ৰ ভিতৰতে জাকত জিলিকা হৈ উঠিব আৰু এই টোপাতলি অঞ্চলটো যথেষ্ট পৰ্যটক ক্ষেত্ৰৰ কাৰণে এই মন্দিৰটোৱে এক অৰিহণা যোগাব। টোপাতলি এই বিশেষ এই অঞ্চলটোত ভাগৱতী মন্দিৰ আৰু শিৱ মন্দিৰটো গঢ়ি তোলাৰ ক্ষেত্ৰত যিকেইজন বিশেষ ব্যক্তিৰ অৰিহণা আছে মই তেখেতৰ লগত চিনাকি কৰি দিবলৈ ওলাইছোঁ। মোৰ সতীৰ্থই তেখেতসকলক চিনাকি কৰি দিছে। এই তিনিজন ব্যক্তিৰ একক প্ৰচেষ্টাত অতি কম সময়ৰ ভিতৰতে এই মন্দিৰটো স্থাপন হ'ব আৰু পৰ্যটক ক্ষেত্ৰখনত যথেষ্ট অৰিহণা যোগাব। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। আপোনাক পৰিচয়টো দিব আৰু এই অনুষ্ঠানটো যে আপোনালোকে গঢ়ি তুলিছিলে কেনেধৰণৰ পৰিকল্পনা লৈছিলে, কিহৰ ভিত্তিত এই সপোনটো ল'লে আপোনালোকে? ধন্যবাদ। টোপাতলি অঞ্চলটো এটা পৰ্যটনস্থলী হিচাপেতো চিনাকি, কিন্তু তাৰ মাজতে আকৌ এতিয়া আমাৰ যি এই মন্দিৰ দুটা গঢ়ি উঠিছে, এই মন্দিৰ দুটাৰ গঢ়ি তোলাৰ আঁৰত এটা কাহিনী আছে। সেই কাহিনীটো হ'ল এনেধৰণৰ যে 86 নে 87ত তেতিয়াৰ গড়কাপ্তানি মন্ত্ৰী বৰ্তমানৰ আমাৰ দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাদেৱ, তেওঁ তেতিয়া গড়কাপ্তানি মন্ত্ৰী থাকোঁতেই এই ৰাস্তাটো তেওঁৰ বলিষ্ঠ পদক্ষেপত মানে আমাৰ অসম সীমান্তৰ পৰা মেঘালয় সীমান্তলৈ এই ৰাস্তাটো সংযোগ কৰিছিলে আৰু তেতিয়াতে এই ৰাস্তাটো নিৰ্মাণ কৰোঁতে যিসকল কৰ্মী আছিল সেই কৰ্মীসকলৰ আমাৰ এই অঞ্চলটোত এই মন্দিৰ অঞ্চলটোত নিৰ্মাণ কৰি থাকোঁতে বহুকেইজন কৰ্মী মৃত্যুমুখত পৰিছিল। তাৰপিছতে তেওঁলোকে যিহেতু ক্ৰমান্বয়ে এজনৰ পাছত এজন ক্ৰমান্বয়ে যিহেতুকে তেওঁলোকৰ মৃত্যুৰ হাৰ বাঢ়ি গৈছিল, তেওঁলোকৰ মনত এটা শংকা বাঢ়িছিল যে ইয়াত নিশ্চয় কিবা এটা ৰহস্য আছে। তেওঁলোকে যদিও আমি অন্ধবিশ্বাস বুলি গণ্য কৰোঁ, তথাপিতো তেওঁলোকে চোৱা মেলা কৰি পেলাই তেওঁলোকে তেতিয়া জানিছিল যে ইয়াতে আমি কিবা এটা ৰহস্য আছে, গতিকে আমি ইয়াত নিশ্চয় কিবা এটা আমি পূজা পাঠ দিব লাগিব। এই বুলি ভাবি তেওঁলোকে এটা শিল প্ৰতিষ্ঠা কৰি পেলাই এজোপা গছৰ তলত তেওঁলোকে পূজা অৰ্চনা কৰি পেলাই তেওঁৰ মনৰ শংকা দূৰ কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁলোকে সুচাৰুৰূপে কাম কৰিব পাৰিছিলে। মাজত এজন ব্যৱসায়ী সৰুকৈ মানে কেইচলামান টিঙৰ পাত দি পেলাই মন্দিৰটো বনাই দিছিল, যিটো নেকি এজন মানুহে সোমাই পেলাই তাত পূজা অৰ্চনা কৰিব পাৰে। এটা সময়ত এজন আমাৰ ঈশ্বৰৰূপী বুলি ক'ব লাগিব ধৰণীকৰ এখেত আমাৰ ওচৰত পদাৰ্পণ হ'ল আমাৰ টোপাতলিলৈ। তেখেতে মোক ক'লে যে খুৰা যে মন্দিৰটো আমি প্ৰতিষ্ঠা কৰিব লাগে যেনেকেই নহওক। তেওঁ ক'লে যদি তোমাৰ সমৰ্থ আছে তেতিয়াহ'লে নিশ্চয় আমি আগবাঢ়ি যাম। লগত আমাৰ এখেত মানে অতুল চন্দ্ৰ হাজৰিকা, এখেত আমাৰ লগত একেলগে আমি তিনিজনে লগ লাগি পেলাই মানে সমান্তৰালভাৱে আমি আগবাঢ়ি গৈ আছোঁ।
এখেতৰ যিটো মানসিকতা, মন্দিৰ গঢ়াৰ যিটো মানসিকতা, তেওঁৰ কিন্তু কোনো ডাঙৰ ব্যৱসায় নাই, কোনো ধৰণৰ ডাঙৰ চাকৰি নাই। তথাপিতো এই মন্দিৰ দুটা বনোৱাৰ কাৰণে যি মনৰ হেঁপাহ, মনৰ যিটো আশা, সেই আশাটো তেওঁ আগবাঢ়ি আহিছে। তেওঁ পৈতৃক সম্পত্তি বিক্ৰী কৰি পেলাই মানে এই মন্দিৰ দুটা নিৰ্মাণ কৰিছে। অহা 1 মাৰ্চৰ দিনাখন যিটো মানে শিৱৰাত্ৰি পূজা, সেইদিনাখন টোপাতলিৰ আশে পাশে থকা যিসকল ভক্তপ্ৰাণ আছে সেইসকলক সদল বলে যোগদান কৰিবৰ কাৰণে মই সকলোকে মই আহ্বান জনাইছোঁ। কিন্তু তাৰ মাজতে আকৌ এতিয়া আমাৰ যি এই মন্দিৰ দুটা গঢ়ি উঠিছে, এই মন্দিৰ দুটাৰ গঢ়ি তোলাৰ আঁৰত এটা কাহিনী আছে। সেই কাহিনীটো হ'ল এনেধৰণৰ যে 86 নে 87ত তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী, বৰ্তমানৰ আমাৰ দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক অতুল বৰাদেৱ, তেওঁ তেতিয়া গড়কাপ্তানী মন্ত্ৰী থাকোঁতেই এই ৰাস্তাটো তেওঁৰ বলিষ্ঠ পদক্ষেপত মানে আমাৰ অসম সীমান্তৰ পৰা মেঘালয় সীমান্তলৈ ৰাস্তাটো সংযোগ কৰিছিলে। আৰু তেতিয়াতে এই ৰাস্তাটো নিৰ্মাণ কৰোঁতে যিসকল কৰ্মী আছিল, সেই কৰ্মীসকলৰ আমাৰ এই অঞ্চলটোত, এই মন্দিৰ অঞ্চলটোত নিৰ্মাণ কৰি থাকোঁতে বহুকেইজন কৰ্মী মৃত্যুমুখত পৰিছিল। তাৰপিছতে তেওঁলোকে যিহেতু ক্ৰমান্বয়ে এজনৰ পাছত এজন ক্ৰমান্বয়ে যিহেতুকে তেওঁলোকৰ মৃত্যুৰ হাৰ বাঢ়ি গৈছিল, তেওঁলোকৰ মনত এটা শংকা বাঢ়িছিল যে ইয়াত নিশ্চয় কিবা এটা ৰহস্য আছে। তেওঁলোকে যদিও আমি অন্ধবিশ্বাস বুলি গণ্য কৰোঁ, তথাপিতো তেওঁলোকে চোৱা মেলা কৰি পেলাই তেওঁলোকে তেতিয়া জানিছিল যে ইয়াতে আমি কিবা এটা ৰহস্য আছে, গতিকে আমি ইয়াত নিশ্চয় কিবা এটা আমি পূজা পাঠ দিব লাগিব। এই বুলি ভাবি তেওঁলোকে এটা শিল প্ৰতিষ্ঠা কৰি পেলাই এজোপা গছৰ তলত তেওঁলোকে পূজা অৰ্চনা কৰি পেলাই তেওঁৰ মনৰ শংকা দূৰ কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁলোকে সুচাৰুৰূপে কাম কৰিব পাৰিছিলে। মাজত এজন ব্যৱসায়ী সৰুকৈ মানে কেইচলামান টিঙৰ পাত দি পেলাই মন্দিৰটো বনাই দিছিল, যিটো নেকি এজন মানুহে সোমাই পেলাই তাত পূজা অৰ্চনা কৰিব পাৰে। এটা সময়ত এজন আমাৰ ঈশ্বৰৰূপী বুলি ক'ব লাগিব ধৰণী কৰক এখেত আমাৰ ওচৰত পদাৰ্পণ হ'ল আমাৰ টোপাতলিলৈ। তেখেতে মোক ক'লে যে খুৰা, যে মন্দিৰটো আমি প্ৰতিষ্ঠা কৰিব লাগে যেনেকেই নহওক। তেওঁ ক'লে যদি তোমাৰ সমৰ্থ আছে তেতিয়াহ'লে নিশ্চয় আমি আগবাঢ়ি যাম। লগত আমাৰ এখেত মানে অতুল চন্দ্ৰ হাজৰিকা, এখেত আমাৰ লগত একেলগে আমি তিনিজনে লগ লাগি পেলাই মানে সমান্তৰালভাৱে আমি আগবাঢ়ি গৈ আছোঁ। এখেতৰ যিটো মানসিকতা, মন্দিৰ গঢ়াৰ যিটো মানসিকতা, তেওঁৰ কিন্তু কোনো ডাঙৰ ব্যৱসায় নাই, কোনো ধৰণৰ ডাঙৰ চাকৰি নাই। তথাপিতো এই মন্দিৰ দুটা বনোৱাৰ কাৰণে যি মনৰ হেঁপাহ, মনৰ যিটো আশা, সেই আশাটো তেওঁ আগবাঢ়ি আহিছে। তেওঁ পৈতৃক সম্পত্তি বিক্ৰী কৰি পেলাই মানে এই মন্দিৰ দুটা নিৰ্মাণ কৰিছে। অহা 1 মাৰ্চৰ দিনাখন যিটো মানে শিৱৰাত্ৰি পূজা, সেইদিনাখন টোপাতলিৰ আশে পাশে থকা যিসকল ভক্তপ্ৰাণ আছে সেইসকলক সদল বলে যোগদান কৰিবৰ কাৰণে মই সকলোকে মই আহ্বান জনাইছোঁ। এই আমাৰ ক'বলৈ মানে শৰাই দিবলৈ আহিছিলোঁ। শৰাই দিবলৈ আহোঁতে সৰু মন্দিৰত, মানে যিটো বাবাৰ মন্দিৰত, সৰু মন্দিৰত শৰাই দিব আহিছিলোঁ। তেতিয়া শৰাই দিওঁতে সেইদিনাখন বৰষুণ আহিছিল। টিনপাত মানে চালি টিনপাতটো মানে ফুটপাত আছে আৰু মানে ফাটা ফুটা আছে। তেতিয়াত কি হ'ল, সেই মন্দিৰটোত পানী পৰিছিলে, বহুত পানী পৰিছিল। তেতিয়া মই অনুভৱ কৰিছিলোঁ যে এই মন্দিৰ হিচাপে গঢ়িব পৰা নাযাব নেকি, তেনেকুৱা এটা মনোভাৱ মোৰ গঢ়ি তুলিছিলোঁ। তেতিয়াৰ পৰাই মই তাৰমানে সেই অনুভৱটো কৰি মই আচলতে চিনি পোৱা নাছিলোঁ। কিন্তু যদিও নাপাইছিলোঁ, তেখেতে ইয়াতে এটা পূজাৰী আছিলে, সেই পূজাৰীক লৈ পেলাই মই তেখেতৰ তাত গ'লোঁ। হৈ তেখেতৰ লগত মই কথা পাতিলোঁ, এই মন্দিৰটো বনাব পৰা নাযাব নেকি। আৰু তেওঁলোকে এই অতুল চন্দ্ৰ হাজৰিকা আৰু বিপুল ইংলে তেওঁলোকে আচলতে মই একচুৱেলি মোৰ নিজৰ পৈতৃক সম্পত্তি মানে বিক্ৰী কৰি মই এই মন্দিৰটো গঢ়ি তুলিছোঁ। মই ভাবিলোঁ যে মোৰ নিজৰ ঘৰটো যদি ধৰক অট্টালিকা হয়, ঘৰটো আজি আছে কালি নাই, কিন্তু এইটো ৰাজ অট্টালিকা থাকিলেও কি হ'ব, হয়নে নহয়। সেই বস্তুটোৰ কাৰণে মই আজি গোটেই মানৱ জাতিৰ কাৰণে সেই প্ৰচেষ্টাটো আগবাঢ়িছোঁ। দাদা, প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ। থেংক ইউ। মোৰ নাম শ্ৰী অতুল চন্দ্ৰ হাজৰিকা, মই এই কমিটিৰ প্ৰেচিডেণ্ট হওঁ। প্ৰথমে আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে টোপাতলি অঞ্চলটো যথেষ্ট পৰ্যটকস্থলী হিচাপে জনাজাত। হয়। আৰু আপোনালোকৰ এই মহান প্ৰচেষ্টাত এই দুটা মন্দিৰ অতি কম সময়ৰ ভিতৰতে স্থাপন হ'ব। হয়। তো অসমৰ পৰ্যটক ক্ষেত্ৰখনত যথেষ্ট অৰিহণা যোগাব।
তো এই সন্দৰ্ভত আপোনাৰ মনৰ ভাৱ কেনেকুৱা? আমি ভাবিছোঁ যিহেতু আমাৰ মা দেৱী মন্দিৰ আৰু শিৱ মন্দিৰ দুটা প্ৰতিষ্ঠা হ'ল, যিহেতু আৰু আমাৰ কৰিবলগীয়া আৰু যথেষ্টখিনি কাম আছে। যদিহে আমি ইয়াত ধৰি লওক আৰু অলপ প্ৰগ্ৰেছ কৰিব পাৰোঁ, প্ৰগ্ৰেছ কৰিলে ইয়াত তীৰ্থস্থান হিচাপত আমি পৰিগণিত কৰিব বিচাৰোঁ। গতিকে আমি যদিহে আমাৰ এজনেতো দাতাই যথেষ্টখিনি কৰিছে, তাৰ ভিতৰতো যদি চৰকাৰৰ পৰা যদি আমি কিছু যদি অনুদান হিচাপত পাওঁ, তেতিয়াহ'লে আমি এখন পবিত্ৰ পুণ্যস্থান হিচাপত আমি পৰিগণিত কৰিবলৈ আমি কল্পনা কৰিছোঁ। এই তিনিজন ব্যক্তি মহান প্ৰচেষ্টাত অতি কম সময়ৰ ভিতৰত এই সুন্দৰ শিৱ মন্দিৰ আৰু ভাগৱতী মন্দিৰটো প্ৰাণ পাই উঠিব আৰু স্থাপন হ'ব। আৰু তেওঁলোক তিনিজনলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ অনাগত দিনত যে এই সুন্দৰ স্থানটো পৰ্যটকস্থলী হিচাপে যথেষ্ট অসমৰ ভিতৰতে উল্লেখযোগ্য ঠাই হৈ পৰে।